চলি আছে বিভিন্ন জাতিৰ উপগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন চলি আছে ইয়াৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব মুকলি সভাৰ কাৰণে যিজন অতিথি আছিলে তেখেতে বিশেষ কাৰণত আহিব নোৱাৰে বুলি আমাক তেখেতে আমাৰ মাননীয় অসমৰ কেবিনেট মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক পঠাইছে তেখেতে অলৰেডি আহিছে আৰু বিভিন্ন আমাৰ ইণ্ডিয়ান প্ৰধান ডাঙৰীয়া তেখেতে আহি পাইছে আমাৰ বিশেষভাৱে এই মানুহবিলাক ভাঙি আহিছে ভাল লাগিছে এতিয়া মুকলি সভা পাতি সাহিত্য চৰ্চা বা সাহিত্যিক বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য সভাৰ তেওঁলোকে আহিছে এটা আহিছে কি কাৰ্যসূচী সামৰণি কৰিলা মুকলি সভা শেষ হোৱালৈকে আমাৰ এইবোৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো আৰম্ভ হ'ব 5 বজালৈকে আমি ভাবিছোঁ আৰম্ভ কৰিছোঁ কাৰণে আৰু ইয়াতে উপস্থিত থাকিব আমাৰ সকলো নাৰ্ছ গায়িকা সুলেখা মজুমদাৰ বাইদেউ ডাঙৰীয়া দি আৰু তেখেতৰ পিছতে আমি নেপাল আইডলৰ জাজ তথা ইণ্টাৰনেশ্যনেল ছিংগাৰ মিলন নেৱাল আহিব তেখেতৰ পিছতে আমাৰ বলিউডৰ ছিংগাৰ মনালী ঠাকুৰ আহি পিনি বিষয় কৰাব এই তেওঁলোকে গীত পৰিৱেশন কৰাৰ পিছতে কৰাৰ পিছতে আমাৰ আজিৰ তথা এই উপস্থিত সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত অন্তিম কাৰ্যসূচী বা সামৰণি পৰিব যুৱতী পৰিব ধন্যবাদ থেংক ইউ Photo number 2, RC. Photo number 3, RC. Photo number 4.